নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম ডাইৰেক্টৰেট অফ চেৰিকালচাৰ পৰা অহা 140টা পদৰ বিষয়ে কথা পাতিম। সকলোখিনি ডিটেইলছত কথা পাতিম। ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। যেতিয়াই মই এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টো লৈ। আপোনাৰ ডাইৰেক্টৰেট অফ চেৰিকালচাৰ পৰা অহা আপোনাৰ 140টা পদ মুকলি কৰি দিছে আৰু ইয়াৰ বাবে আপোনাৰ পোষ্টৰ নেম হ'ল চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ। ইয়াত আছে 140টা পদ আৰু ইয়াৰ কেটেগৰী ৱাইজ আপোনাৰ ভগাই দিছে পদকেইটা। এতিয়া চাওক, আনৰিজাৰ্ভত আছে 71টা, OBC MOBCত আছে 38টা, SCত আছে 10টা, STPত আছে 14টা, ST SOত আছে 7টা। আৰু ইয়াৰ বাবে এই পদকেইটাৰ বাবে আপোনাৰ চেলাৰী পে স্কেল যিটো আছে, চেলাৰী আছে আপোনাৰ 14,000ৰ পৰা 30,500 টকালৈ আৰু গ্ৰেড পে আছে আপোনাৰ 6,200 টকা। আৰু এই পদকেইটাৰ আপুনি মাষ্ট বি আপোনাৰ চিটিজেন ইণ্ডিয়াৰ হ'ব লাগিব, আপুনি মাষ্ট বি ইণ্ডিয়াৰ হ'ব লাগিব। আৰু এই পদকেইটাৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ SSLC পাছ হ'ব লাগিব আৰু লগতে 1 বছৰৰ ট্ৰেইনিং কোৰ্চ ফ্ৰম চেৰিকালচাৰ ইনষ্টিটিউট তিতাবৰ যোৰহাট আপ টু 1996 পৰা 1997লৈকে বেটছৰ হ'ব লাগিব। আৰু লগতে আছে আপোনাৰ ছায়েন্সত পৰা হ'ব লাগিব। ছায়েন্সত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যিটো আছে এইটো ছায়েন্সত হ'ব লাগিব। ইনষ্টিটিউটৰ পৰা আপোনাৰ তিতাবৰ যোৰহাটৰ এইটোৰ পৰা আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু লগতে আছে আপোনাৰ যিটো আছে এজ লিমিটটো দিছে আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনাৰ 18 বছৰ 40 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন যিটো আছে এইটো দিছে, চাওক আপোনাৰ 3 বছৰৰ যিটো আছে 3 বছৰ ফৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে, 5 বছৰ আছে আপোনাৰ SC ST কেণ্ডিডেটৰ কাৰণে আৰু 10 বছৰ পাৰ্চন উইথ দ্য ডিজেবিলিটি, তাৰমানে আপোনাৰ যিটো বিকলাংগ ব্যক্তি আছে তেওঁলোকৰ বাবে 10 বছৰ ৰেহাই দিছে। আৰু এই পদকেইটাৰ বাবে আপুনি যদি ইনষ্টেট আছে তেতিয়াহ'লে আপোনাৰ এইটো যিটো আছে লাষ্ট ডেট আছে আপোনাৰ এইটো চাওক, লাষ্ট ডেট আছে আপোনাৰ 21 মাৰ্চলৈকে আপোনাৰ লাষ্ট ডেট আছে। আৰু এই পদকেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো মই সকলোখিনি ডিছক্ৰিপশ্যনৰ তলত দি দিম, আপোনাৰ এডভাৰটাইজমেণ্টটো দি দিম, আপোনাৰ এপ্লাইৰ লিংকটো দি দিম। আৰু দৰকাৰ হ'লে মই ভিডিঅ' এটা বনাম কেনেকৈ এপ্লাই কৰিব লাগে। চ' এইখিনি আছিল ইনফৰমেশ্যন। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপুনি লাইক আৰু শ্বেয়াৰ কৰি দিব। চ' জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। চ' ধন্যবাদ।